মই কোনোবা এখন মিটিঙত পুৰা ডেট সময় ধৰি যোৱা 5 বছৰ প্ৰতিটো দিনত কিমান টকা BTC-লৈকে এৰি দিয়া হ'ল কোকৰাঝাৰ বা ওদালগুৰিত সংবাদমেল এখন কৰি আপোনালোকক মই পাই জনাই দিম। সেই 600 কোটিয়ে কি কৰিলে প্ৰথম হিচাপটো দিয়ক না। 600 কোটি তেওঁ ঘৰত দিছোঁ নেকি? সেই 600 কোটি দি তেওঁ কোনজন বিধৱা মানুহক সহায় কৰিলে? কোনজন বৃদ্ধ মানুহক সহায় কৰিলে? 600 কোটি কি মামুলি কোটি টকা নেকি? 600 crores কি ৰাস্তা ঘাটটো সব আমি দি আছোঁ পইচা এক্সট্ৰা কৰি। মই সেইকাৰণে কৈছোঁ আপোনালোকক মই নিজে দিম। BTC ইলেকশ্যনলৈকে দেৰি আছে। আমি BJPৰ ফালৰ পৰা আমি শ্বেতপত্ৰ দিম যে আজি যিমান ৰাস্তা ঘাট হৈছে এইখিনিতো ষ্টেটৰ টকা দি কৰি আছোঁ, মই চেংচন কৰা। কোকৰাঝাৰত দিয়া টকাখিনিতো ইয়াত আহিয়ে পোৱা নাই। আজি এতিয়া হৈ যাব। আপোনালোকে চাই থাকোঁতে মই ইয়াত আহি থাকোঁতে ৰৌতা ওদালগুৰি ৰাস্তা দেখি যাব। ক'লো নহয় আপোনালোকে মই আহি থকাৰ মাজতে আপোনালোকে দেখি যাব। চিম্প্লেক্স বাদ দিয়ক এতিয়া। আৰু আপোনালোকক মই ইমানেই ক'লোঁ যে মই আহি থাকোঁতেই আপোনালোকে ৰাস্তা দেখি থাকিব। প্ৰত্যেক দিনা আহি আছোঁ ৰাস্তা হৈ আপোনালোকে লাষ্টত ক'ব যে হ'ল বুলি। মোৰ কি কমিশ্যন আছে? ইয়াতে কোকৰাঝাৰত তেওঁ এটা ইমান ডাঙৰ মুখ এখন লৈ বহি আছে। ইয়াত বেলেগে সোমাব পাৰিব নেকি? ইয়াত জাগা ক'ত ভাই? জাগা ক'ত? বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহৰি এওঁলোক গোটেই ভাৰতীয় জনতা পাৰ্টিত খুব সোনকালে যোগদান কৰিব। কিন্তু বিশ্বজিৎ দৈমাৰী যিহেতু ৰাজ্যসভাৰ সাংসদ, তেওঁ যোগদানৰ এটা উপযুক্ত সময় আমি ঠিক কৰি ল'ম। কিন্তু তেওঁ শৰীৰ আৰু আত্মা দুয়োটা দি BJPতে আছে।